বুৰঞ্জী পৃষ্ঠাৰ সোণালী অধ্যায়। 1921 চনত মহাত্মা গান্ধী গুৱাহাটীলৈ আহিছিল। তেওঁৰ লগত অহা মৌলানা মহম্মদ আলী, মৌলানা হুছেইন আহমেদ মাদানী, লগত আহিছিল আৰু এগৰাকী মহিলা, নাম বেগম আমজাদী। বেগম আমজাদীৰ ভাষণে স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিছিল। বেগম আমজাদীয়ে গোৱালপাৰা, কামৰূপ, নগাঁও, যোৰহাট, শিৱসাগৰ আৰু লখিমপুৰ জিলাত বিশেষভাৱে মহিলাসকলৰ মাজত স্বাধীনতা সংগ্ৰামৰ বীজ সিঁচি দিছিল। গোৱালপাৰাৰ মহিবুন্নেছা মজিদা বেগম আৰু ৰীনা নাথে বেগম আমজাদীৰ ভাষণ অসমীয়া ভাষালৈ তৰ্জমা কৰি স্থানীয় মহিলাসকলৰ মাজত স্বাধীনতা সংগ্ৰামৰ বাবে সজাগতা সৃষ্টি কৰিছিল। মিঠাপুখুৰীৰ মফিদা বেগম, কণমইনা হাজৰিকা, মেছাৰগড় সৰবজান বেগম, নাদিয়া বৰা, সোণালী ৰাজখোৱাৰ লগতে বহু মহিলাই গাঁৱে ভূঞে স্বাধীনতাৰ বাবে সংগ্ৰামী পৰিৱেশ সৃষ্টি কৰিছিল। 1921 চনৰ পৰা স্বাধীনতা সংগ্ৰামৰ অসহযোগ আন্দোলনত বহু অসমীয়া মুছলমানে কাৰাবাস আৰু অকথ্য নিৰ্যাতন সহ্য কৰাৰ কৰুণ গাথা বিনোদৰ শৰ্মাই তেওঁৰ কংগ্ৰেছৰ কাছিয়ালী ৰ'ড গ্ৰন্থত উল্লেখ কৰি গৈছে। 1921 চনৰ পৰা অসহযোগ আন্দোলনত যোগ দিয়া অসমৰ মুছলমানসকলৰ ভিতৰত ফখৰুদ্দিন আলী আহমেদ, মহম্মদ তৈয়বুল্লাহ, সৈয়দ মহিবুল হুছেইন, মহিবুদ্দিন চাহেব, আব্দুল আজিজ, উছমান আলী আৰু নাছিৰুদ্দিন চাহেবৰ নাম বিশেষভাৱে উল্লেখ কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ এটি শিশু সৈনিক আছিল গোৱালপাৰাৰ কেন্দাৱৰী এম.ই. স্কুলৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ মুজিবুৰ ৰহমান। ছাত্ৰৰ সমদলত ইংৰাজৰ বিৰুদ্ধে শ্লোগান দিয়াৰ অপৰাধত মুজিবুৰ ৰহমান নামৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰজনেও পুলিচৰ অত্যাচাৰৰ সন্মুখীন হৈছিল। এনে বহু অসমীয়া মুছলমান লোকৰ সংগ্ৰাম আৰু ত্যাগেৰে সমৃদ্ধ অসম তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অংকিত হৈছে।